হেল্ল' এণ্ড ৱেলকাম এভৰিৱান টু বি ভি ইনভেষ্টমেণ্ট ইভিনিং এনালাইচিছ। মই অনিৰ্বাণ দত্ত। আজি আপোনালোকলৈ লৈ আহিছোঁ নিফটিৰ ট্ৰেণ্ড এনালাইচিছ আৰু থাকিব আপোনালোকৰ কেইটামান ষ্টকছ যোনকেইটাৰ ডিমাণ্ডজন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। অ'কে, চ' ফাৰ্ষ্টলি আমি নিফটিখন যদি চাওঁ, মান্থলি টাইম ফ্ৰেমত যদি চাওঁ, অ'ভাৰঅল নিফটিৰ মান্থলি টাইম ফ্ৰেমত এটা ধুনীয়া আপ ট্ৰেণ্ডতে গৈ আছে। অ'কে, আমি এটা চেনেল এটা যদি বনাই দিওঁ, ত' ইয়াত আপুনি দেখিব পাম যে হায়াৰ হাইজ এণ্ড হায়াৰ ল'জ বনাই কণ্টিনিউৱাছলি নিফটি ওপৰলৈ গৈ আছে। ঠিক আছে, লাষ্ট 4 years ইট ইজ কণ্টিনিউং উইথ দ্য 5th year আফটাৰ ক'ভিড মাৰ্কেট কণ্টিনিউৱাছলি আপ ট্ৰেণ্ডতে আছে। ৰিচেণ্টলি মাৰ্কেট অলপ ফল কৰিছিলে HMPV কেছৰ কাৰণে। আমি কণ্টিনিউৱাছলি দেখিব পাই আছোঁ যে মাৰ্কেট ধুনীয়াকৈ এটা আপ ট্ৰেণ্ড মেইনটেইন কৰি গৈ আছে। অ'কে, ত' ইয়াত আপোনাৰ নেক্সট যদি আমি উইকলি টাইম ফ্ৰেমতো চাওঁ, উইকলি টাইম ফ্ৰেমতো এটা ধুনীয়া আপ ট্ৰেণ্ডতে দেখিম আমি। চ' উইকলি টাইম ফ্ৰেমত আপোনালোকৰ ইয়াতে ছাপ্লাই জ'ন এটা আছিলে, প্ৰিভিয়াছলি মই দেখাইছিলোঁ। ছাপ্লাই জ'নটো ধুনীয়া কাম কৰিছিলে। চ' আপোনালোকক দেখাইছিলোঁ প্ৰিভিয়াছলি এই ছাপ্লাই জ'নটো, যোনটো বহুত ধুনীয়াকৈ কাম কৰিছিলে। ছাপ্লাই জ'ন আপোনালোকে চাব পাৰে। এইটো এই ছাপ্লাই জ'নটোৰ পৰা মাৰ্কেট ধুনীয়া এটা ফল দিছে, আৰু সেই ফল দিয়াৰ পিছত মাৰ্কেট ধুনীয়া এটা মুভ কেপচাৰ কৰিব পৰা গৈছে। ঠিক তেনেদৰে ইয়াত আৰু এটা আছিলে। চ' ইয়াত দুটা আপোনালোকৰ ছাপ্লাই জ'ন আছিলে। ছাপ্লাই জ'ন দুয়োটাই ধুনীয়াকৈ কাম কৰিছে, আপোনালোকে দেখিছে। ফাৰ্ষ্ট ছাপ্লাই জ'নটোত গৈ পেলাই মাৰ্কেট ডাঙৰ এটা ফল হৈছে, ডাঙৰ এটা কেণ্ডেল ষ্টিক পেটাৰ্ণ ফৰ্ম কৰিছে, দেখিছে, অলমষ্ট মাৰুবুজি কেণ্ডেল। ছেকেণ্ড আকৌ যোনটো এইটো এটা ৰেলী বেছ ড্ৰপ যোনটো ফৰ্ম কৰিছিলে, সেইটোৰ পৰা আকৌ এটা ৰিয়েকশ্যন দিছে। ৰিয়েকশ্যন দি মাৰ্কেটখন আকৌ অলপ ফল কৰিছে। চ' শ্বৰ্ট টাৰ্মৰ কাৰণে ডাউন ট্ৰেণ্ড এটা ফ'ল' কৰি আছে। বাকী ৰিচেণ্টলি এতিয়া আপোনাৰ আজি 3-4 দিনৰ পৰা মাৰ্কেট কণ্টিনিউৱাছলি আপৱৰ্ড মুভমেণ্ট দি আছে। চ' ডেইলি টাইম ফ্ৰেমত আমি যদি চাওঁগৈ, ডেইলি টাইম ফ্ৰেমত যদি আমি চাওঁ, এতিয়া আমি দেখিম যে মাৰ্কেট এটা আপ ট্ৰেণ্ড ষ্টাৰ্ট কৰিছে ফ্ৰম 13 জানুৱাৰী। ঠিক আছে, মষ্টলি আপোনাৰ Q3 ৰিজাল্টছৰ কাৰণেও ইম্পেক্ট এটা পৰিছে। চ' আমি যিটো এটা ডাউন ট্ৰেণ্ড দেখি আহিছিলোঁ, সেই ডাউন ট্ৰেণ্ডটোৰ পিছত এতিয়া এটা ৰেঞ্জ বাউণ্ড লাহে লাহে হ'ব ষ্টাৰ্ট কৰিছে নিফটি। সেই ৰেঞ্জ বাউণ্ড হৈ পেলাই নিফটি আইদাৰ ব্ৰেক কৰিব ওপৰলৈ, নহ'লে আকৌ অলপ দিন ছাইডৱেজ থাকি পেলাই আকৌ ডাউনফল মোমেণ্টামো ল'ব পাৰে। অ'কে, উইকলি টাইম ফ্ৰেমত যদি যাওঁ, এইটো এটা ছাপ্লাই জ'ন এটা ফৰ্ম কৰিছে ইয়াত, হয়নে? চ' এই ছাপ্লাই জ'নটোৰ যেতিয়ালৈকে হাইটো ব্ৰেক নকৰে, তেতিয়ালৈকে চান্সেছ থাকিব যে আকৌ মাৰ্কেটখন তাৰপৰা এটা ৰিয়েকশ্যন দি ফল কৰিব পাৰে। অ'কে, চ' যদি এই হাইটো ব্ৰেক কৰে, এই হাইটো যদি ব্ৰেক কৰে 24,245 যোনটো আছে, চ' এই কেইটামান লেভেল আছে যোনকেইটা নিফটিয়ে ব্ৰেক যদি কৰি যায়, তেতিয়াহ'লে আকৌ এটা ধুনীয়া আপ ট্ৰেণ্ডত গুচি যাব। কাৰণ এতিয়া বৰ্তমান এই ছাপ্লাই জ'নটোৰ হাই যদি ব্ৰেক হয়, তেতিয়া আমি কণ্টিনিউৱাছ এটা আপমুভ আকৌ দেখিবলৈ পাম বুলি এক্সপেক্ট কৰিম। চ' আমি চাম যে এইকেইটা অহা দিনকেইটাত কেনেকৈ ধৰণে নিফটিয়ে ৰিয়েকশ্যন দিয়ে। চ' যোনকেইটা ষ্টকছ আপোনালোকলৈ লৈ আহিছোঁ, তাৰ আমি এতিয়া ডিমাণ্ড জ'নছকেইটা অলপ এনালাইজ কৰিম। ঠিক আছে, চ' ফাৰ্ষ্টলি আমি চাওঁ যে এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছ লিমিটেড। অ'কে, চ' ইয়াত আপোনালোকৰ কাৰণে এটা জ'ন লৈ আহিছোঁ, যোনটোত অলৰেডি মাৰ্কেট আছে কাৰেণ্টলি। এটা উইকলি টাইম ফ্ৰেমৰ ডিমাণ্ড জ'ন হয়, আৰু এই ডিমাণ্ড জ'নটো আপোনাৰ 407 পৰা 362.60লৈকে ৰেঞ্জ আছে। কাৰেণ্টলি মাৰ্কেট ডিমাণ্ড জ'নটোতে আছে। চ' আপোনালোকে চাব পাৰে কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে। চ' ডিমাণ্ড জ'নটো কেনেকৈ ধৰণে, এইটো এটা ৰেলী, এই দুটা বেছ, আকৌ এটা ৰেলী। চ' ৰেলী পেটাৰ্ণটো ডিমাণ্ড জ'ন ফৰ্ম হৈছে, আৰু ইয়াৰ পৰা ধুনীয়া এটা ৰিয়েকশ্যন দিব বুলি আমি এক্সপেক্ট কৰিব পাৰোঁ। চ' আপোনালোকে নিজৰ পজিশ্যন ইয়াত প্লেনিং কৰিব পাৰে। অ'কে, চ' তাৰপিছত আপোনালোকে চাব পাৰে কেপলিন পইণ্ট লেবৰেটৰিজ। চ' ইয়াতো আমি এটা ডিমাণ্ড জ'ন উইকলি টাইম ফ্ৰেমতে মাৰ্ক কৰি থৈছোঁ। চ' মাৰ্কেট অলমষ্ট জ'নটোৰ ওচৰা আছে। চ' জ'নটোৰ পৰা যদি ৰিয়েকশ্যন দিয়ে, তেতিয়াহ'লে আপোনালোকে আকৌ ইয়াত নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰে। চ' আপোনালোকে চাব পাৰে জ'নটোৰ পৰা কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে। চ' নেক্সট আমি চাম ষ্টেট বেংক অফ ইণ্ডিয়া। ইয়াত দুটা জ'নছ আছে, দুইটা ডিমাণ্ড জ'নছ হয়, আৰু দুইটা ডিমাণ্ড জ'নতে আমাৰ মান্থলি টাইম ফ্ৰেমৰ হয়। অ'কে, এটা অলৰেডি জ'নত আছে ডিমাণ্ড জ'নত। ঠিক আছে, এই ডিমাণ্ড জ'নৰ আপোনাৰ অলমষ্ট আউটাৰ লাইনৰ পৰা ৰিয়েকশ্যন দি পেলাই ষ্টকটো আকৌ আপৱাৰ্ড মুভমেণ্ট এটা লৈছে। চ' ইয়াৰ ডিমাণ্ড জ'নটোৰ আপোনাৰ যোনটো ৰেঞ্জ আছে, ৰেঞ্জটো হৈ গ'ল 794 পৰা 720লৈকে। অ'কে, আৰু ছেকেণ্ডলি ডিমাণ্ড জ'ন আছে তাৰ জাষ্ট নেক্সটত 653 পৰা 601 এটা ৰেঞ্জত। অ'কে, চ' মাৰ্কেট যদি ব্ৰেক কৰি ইয়ালৈ আহে, আকৌ ইয়াৰ পৰা এই ছেকেণ্ড ডিমাণ্ড জ'নটোৰ পৰা ৰিয়েকশ্যন দিব বুলি আমি এক্সপেক্ট কৰিব পাৰোঁ।
আৰু বৰ্তমান এই জোনটোৰ পৰা অলৰেডি ৰিয়েকশ্যন দিছে, চাওঁ কেনেকৈ ধৰণে মাৰ্কেটখন ইয়াৰ পৰা আৰু ওপৰলৈ যায়, ঠিক আছে। চ' আপোনালোকে ইয়াত আপোনাৰ নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰে, দুইটা জোনছ আপোনালোকে মাৰ্ক কৰি ল'ব। থাৰ্ড আমি চাম ক্ৰাফ্টছমেন অট'মেশ্যন। চ' ইয়াত আপোনাৰ আকৌ এটা মান্থলি টাইম ফ্ৰেমৰ ডিমাণ্ড জোন আছে, য'ত মাৰ্কেট অলৰেডি ৰিয়েকশ্যন দিছে য'ৰ পৰা। চ' মাৰ্কেটে ইয়াৰ পৰা ৰিয়েকশ্যন দি পেলাই এতিয়া অলমষ্ট আপৱাৰ্ড মুভমেণ্ট এটাই লৈছে। চ' আমি চাম যে এই ইয়াত ডিমাণ্ড জোনটোৰ পৰা কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে। জোনটোৰ ৰেঞ্জ হৈ গ'ল 4777.70ৰ পৰা 3767.95লৈকে, ঠিক আছে। এইটো এটা আপোনালোকে জোন মাৰ্ক কৰি থ'ব, ডিমাণ্ড জোন হয় মান্থলি টাইম ফ্ৰেমত। চ' এই মান্থলি টাইম ফ্ৰেমৰ ডিমাণ্ড জোনটো কেনেকৈ কাম কৰে সেইটো আপোনালোকে নোট কৰিব পাৰে। লাষ্টলি আছে কিৰ্লোস্কাৰ ব্ৰাদাৰ্ছ। কিৰ্লোস্কাৰ ব্ৰাদাৰ্ছৰো এটা ডিমাণ্ড জোন পাইছোঁ, যোনটো মাৰ্কেটত কাৰেণ্টলি টাচ কৰি পেলাই ৰিয়েকশ্যন দিছে, অ'কে। চ' এই ডিমাণ্ড জোনটো আপোনালোকে চাব পাৰে কেনেকৈ ধৰণে ইয়াৰ পৰা ৰিয়েকশ্যন দি মাৰ্কেট আপৱাৰ্ড এটা মুভমেণ্ট ল'ব পাৰে, ঠিক আছে, বা মাৰ্কেটখন ডাউন আহি পেলাই ইয়াক ব্ৰেকো কৰিব পাৰে। চ' ইয়াত আপোনালোকে নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰে এজ পাৰ দ্য ৰুলছ অফ ডিমাণ্ড এণ্ড ছাপ্লাই ষ্ট্ৰেটেজি। চ' আপোনালোকে সেই হিচাপত নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰে। বাকী আমি চাওঁ মাৰ্কেটে কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে। ইয়াৰ যোনটো ৰেঞ্জ আছে, জোনৰ ৰেঞ্জ হৈ গ'ল 1946ৰ পৰা 1571ৰ এটা ৰেঞ্জ আছে, অ'কে। চ' এই ডিমাণ্ড জোনটো আপোনালোকে চাব যে মাৰ্কেট ইয়াৰ পৰা ৰিয়েকশ্যন দিছে অলৰেডি। চ' মাৰ্কেটটো ইয়াৰ পৰা ৰিয়েকশ্যন দি ওপৰলৈ কণ্টিনিউ কৰে নে ইয়াক ব্ৰেক কৰি পেলাই আপোনাৰ মাৰ্কেট ডাউনফল কৰে, ঠিক আছে। চ' এইখিনি আছিল আপোনালোকৰ আজি নিফটি এনালাইচিছ আৰু 5টা আপোনালোকৰ ষ্টকছ যোনকেইটা আপোনালোকে চাব পাৰে ডিমাণ্ড জোনছ। মই আপোনালোকক এইটোও ক'ম যে মই আপোনালোকক বাই কৰক বুলি কোৱা নাই বা চেল কৰক বুলি কোৱা নাই। আপোনালোকক কৈছোঁ যে নিজে এবাৰ এনালাইজ কৰিব কেনেকৈ ধৰণে মাৰ্কেটে কাম কৰে, ঠিক আছে। এনেকুৱাও হ'ব পাৰে মাৰ্কেট জোনকেইটা ব্ৰেক কৰি পেলাই তললৈও গুচি যাব পাৰে। এনেকুৱাও হ'ব পাৰে মাৰ্কেটে জোনকেইটা ৰিয়েক্ট কৰি পেলাই তাক ৰেচপেক্ট কৰি ধুনীয়া এটা আপ মুভো দিব পাৰে। চ' কেনে ক্ষেত্ৰত কোনটো মাৰ্কেটে কেনেকুৱা পজিশ্যনৰ পৰা কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে সেইটো আমি জানিবৰ কাৰণে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। চ' আপোনালোকে ইয়াত প্ৰেক্টিছ কৰিব পাৰে এইখিনি জোনছ লৈ পেলাই। চ' থেংক ইউ ফৰ ৱাচিং। যদি আপোনালোকে এনেকুৱা আৰু ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আমাক ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং এণ্ড হেভ এ নাইচ ডে।